নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ভূঞাছ ব্লগ এণ্ড কিচেন। আজি আমাৰ কলিগ মিষ্টাৰ ৰিংকু উদয় দাসৰ ঘৰত তেখেতৰ সত্যনাৰায়ণ পূজা আছে। চ' সত্যনাৰায়ণ পূজা বুলি আমি চবেই আহিছোঁ অফিচত। এটা আছে দীক্ষিত চেলানী, পিছফালে নিচাদে মটৰ পনীৰ বনোৱাত ব্যস্ত। হাই নিচাদ, হাউজ দ্য কুকিং গোয়িং অন? গ্ৰেট। আমি চবেই লাগি ভাগি বনাইছোঁ ইয়াতে, তেনেকুৱা বুলি একো নাই যে কোনোবা কুক কোনে বনাইছে, অফিচ কলিগছ এণ্ড অল। আৰু ৰিংকু দাৰ খুৰীহঁতো আছে আৰু মোৰ মিছেজো আছে। ইফালে আমাৰ চুমি আছে। চুমি হাই। এইটো ভদ্ৰেশ্বৰ, ভদ্ৰেশ্বৰ এই ভদ্ৰেশ্বৰ কি গমেই পোৱা নাই। চ' আমি চবে এতিয়া লগে ভাগে মিলি বনাই আছোঁ। কি বনাই আছা? কি আছে তুমি? এয়া আজি সত্যনাৰায়ণ পূজা বুলি লাবৰা বনিব। তাৰ কাৰণে হা হা এই পনীৰ, মটৰ, ধনিয়া। এইফালে নিচুমিয়ে ঘূৰি ফুৰিছে তলকে। বেছি কচু কাটি হাতক খোজোটো কমিল নাই? কমা নাই? খজুৱাই আছে ন? অঁ তুমি কিয় হাঁচৰাই আছে? এইফালে পূজা চলি আছে, এইফালে নিচাদো আহি পাইছে। অঁ আৰু মটৰ পনীৰ ভাল হ'ব লাগিব দেই। কিয়া हाँ दिखा देना रुको ना। ये पनीर গৈছে অন দি ৱে টু কিচেন, অন দা ৱে টু কিচেন। আৰু তুমি এয়া থাকা, মই ভিডিঅ' কৰোঁ দেই। আৰু এয়া মটৰ পনীৰ বনি আছে। স্মেলছ কোৱাইট গুড। টেষ্টটোহে গম পাম এতিয়া কেনেকুৱা হ'ব। निशाद मैं तो जो इंग्रेडिएंट्स है वो निशाद सुमी को सॉरी निशाद को पता होगा। अभी तो फिलहाल तो मसाला टमाटर और मटर ही दिखाई दे रहा है। বিশজন মানুহ খানা বনি আছে। ইয়াতে দালি বইল হৈ আছে, ইয়াতে পনীৰ বনিব, সেইটো বানত লাবৰা বনিব অন ডেট কেৰাহী, এইটো কেৰাহী। চ' এইখিনি হোৱাৰ পিছত লাষ্টত বনিব লাবৰা। বৌ ধুনা দিছে, বৰ ধোঁৱা হৈছে দেই। মহকেইটা আজি নাই বাৰু। এয়া হৈছে আমাৰ ৰিংকু দাসৰ তেখেতৰ ধৰ্মপত্নী চুম্পী বৰুৱা। ओम विष्णु संकल्पित वस्तु ओम विष्णु আমি পূজা করছি না, ওই পূজা করি সবজি নিশাদ কি বনিছে? বেঙেনা ভাজি, বাংনা ভাজি, বেঙেনা ফ্রাই। चावल क्या रे? है जो लिंगुड़ा এই তলত সেইফালে এইফালে। আপুনি একো ভাষ্য নিদিলে যে, আপোনাক কেনেকুৱা লাগে আজি সত্যনাৰায়ণ পূজা কৰি? হা হা কঁকাল বিষাইছে? হ'ব লাহে। চ' বন্ধুসকল, এয়াই আছিল মোৰ অফিচৰ কলিগৰ ঘৰৰ পৰা চমু ব্লগ এটা সত্যনাৰায়ণ পূজাৰ। আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। আৰু যিহেতু নিশা বহুতে হৈ গৈছিলে, চ' আমি আগতে লেডিজ পাৰ্টিটোক ভাতখিনি খুৱাই আজৰি কৰি দিলোঁ। তাৰপিছত আমি পুৰুষসকলে খালোঁ, আৰু খাই লোৱা হোৱাৰ পাছত আমিও ঘৰলৈ গুচি আহিলোঁ। আশা কৰিলোঁ চাই ভাল পালে আপোনালোকে। যদিহে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং ভূঞাছ ব্লগ। থেংক ইউ ছ' মাছ।